মেট্ৰিক আৰু এইচএছ পাছ কৰা সকলৰ বাবে এটা খুবেই ভাল খবৰ, কাৰণ কোনো ধৰণৰ এক্সাম নিদিয়াকৈ সকলোৱে চাকৰি ল'ব পাৰিব। তাৰ বাবে ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা 30,000তকৈ অধিক পদ মুকলি কৰা হৈছে চাকৰিৰ বাবে, য'ত কোনো ধৰণৰ এক্সাম বা কোনো ধৰণৰ ইণ্টাৰভিউ অনুষ্ঠিত নোহোৱাকৈয়ে সকলোৱে চাকৰি পাব। চ' ইয়াতে কি পদ আছে বা এই পদবিলাকত আপোনালোকে কেনেকৈ চাকৰি পাব বা এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ পাৰ্চেণ্টেজ কিমান হ'ব লাগিব। চ' আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। চ' আপোনালোকে ইয়াতে প্ৰথমতে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যন নেম, অৰ্থাৎ এইটো অৰ্গেনাইজ কৰিছে ইণ্ডিয়ান পোষ্ট অফিচ, অৰ্থাৎ ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা এই পদসমূহ মুকলি কৰা হৈছে। চ' আপোনালোকে ইয়াতে পোষ্ট নেম দেখিবলৈ পাইছে গ্ৰামীণ ডাক সেৱক, যাক চমুকৈ GDS বুলি কোৱা হয়, অৰ্থাৎ ইয়াতে পদ নেম হৈছে গ্ৰামীণ ডাক সেৱক। আৰু আপোনালোকে ইয়াতে টোটেল ভেকেঞ্চি দেখিবলৈ পাইছে 30,041টা, অৰ্থাৎ 30,000তকৈ অধিক পদ আছে ইয়াতে। চ' এতিয়া হওক আমি ইয়াৰে ইম্পৰ্টেণ্ট ডেটসমূহ চাই লওঁ। অৰ্থাৎ এই পোষ্টসমূহত এপ্লাই আপোনালোকৰ আৰম্ভ হৈছে 3 আগষ্টৰ পৰা, আৰু ইয়াৰে এপ্লাইৰ অন্তিম তাৰিখ হৈছে 23 আগষ্ট 2023, অৰ্থাৎ আগষ্টৰ 23 তাৰিখে এই পদসমূহৰ অনলাইন এপ্লাই লাষ্ট ডেট। আৰু আপোনালোকে ইয়াতে দেখিবলৈ পাইছে জব লোকেশ্যন অল ইণ্ডিয়া, অৰ্থাৎ এইটো অল ইণ্ডিয়াৰ ভেকেঞ্চি হয়। তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এপ্লাই প্ৰচেছ অনলাইন, অৰ্থাৎ আপোনালোকে এই পদসমূহত অনলাইন আবেদন কৰিব লাগিব। চ' এতিয়া হওক আমি সকলোতকৈ ইম্পৰ্টেণ্টটো জানি লওঁ, অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যনছ। এই পদসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলি মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে তেতিয়াহ'লে এই পদসমূহত আপোনালোকে বিন্দাছ এপ্লাই কৰিব পাৰিব। চ' এতিয়া হওক আমি চাই লওঁ ইণ্ডিয়ান পোষ্ট GDSৰ ছিলেকশ্যন প্ৰচেছ, অৰ্থাৎ এই পষ্টসমূহত আপোনালোকৰ ছিলেকশ্যন কেনেকৈ হ'ব। চ' প্ৰথমতে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে শ্বৰ্ট লিষ্টিং অফ কেণ্ডিডেট অন দ্য বেচিছ অফ 10th ক্লাছ মাৰ্ক, অৰ্থাৎ আপোনালোকৰ মেট্ৰিকত কিমান পাৰ্চেণ্টেজ আছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ছিলেকশ্যন হ'ব। অৰ্থাৎ ইয়াত যিহেতু কোনো ধৰণৰ এক্সাম লোৱা নহয় আপোনালোকৰ পৰা, চ' সেইকাৰণে ইয়াতে আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজটো চাইহে আপোনালোকক চাকৰি দিব, অৰ্থাৎ কাট অফ মাৰ্ক থাকিব ইয়াতে। তাৰপিছত 2 নম্বৰটো হৈছে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন, অৰ্থাৎ যদি আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজটো কাট অফ মাৰ্কছৰ লগত মিলি যায় তেতিয়াহ'লে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু শেষত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব, অৰ্থাৎ নৰ্মেল মেডিকেল হ'ব ইয়াতে, কোনো টাফ মেডিকেল নহয়। চ' ছিলেকশ্যন প্ৰচেছটো আপোনালোকে গম পালে। চ' ইয়াৰে মেইনটো হৈছে যে আপোনালোকৰ যদি মেট্ৰিকত ভাল পাৰ্চেণ্টেজ আছে তেতিয়াহ'লে আপোনালোকে এই পষ্টসমূহত চাকৰি ল'ব পাৰিব। আৰু কিমান পাৰ্চেণ্টেজ হ'লে আপোনালোকে এই পদসমূহত চাকৰি পাব বা কিমান পাৰ্চেণ্টেজ হ'লে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব, মই ভিডিঅ'টোৰ শেষত এইটোও জনাই দিম আপোনালোকক। কেটেগৰী ৱাইজ কাট অফসমূহ আপোনালোকক জনাই দিম মই। চ' এতিয়া হওক আমি চাই লওঁ ইণ্ডিয়ান GDS এজ লিমিট, অৰ্থাৎ এই পষ্টসমূহত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব। চ' আপোনালোকে ইয়াতে দেখিবলৈ পাইছে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 40 ইয়াৰ্ছ, অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যদি আপোনালোকৰ বয়স আছে তেতিয়াহ'লে আপোনালোকে এই পষ্টসমূহত বিন্দাছ এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকক এজ ৰিলেক্সেশ্যনছো দিয়া হৈছে। চ' ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ST ST 5 ইয়াৰ্ছ, অৰ্থাৎ যিসকলে SC বা ST কেটেগৰীত পৰে তেওঁলোকে ইয়াতে 5 বছৰৰ ৰেহাই পাব, অৰ্থাৎ তেওঁলোকে ইয়াতে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে OBC MOBCত পৰে তেওঁলোকে ইয়াতে 3 বছৰৰ বয়সৰ ৰেহাই পাব, অৰ্থাৎ OBC বা MOBCয়ে 43 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। চ' এতিয়া হওক আমি চাই লওঁ যে এই পষ্টসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কিবা এপ্লিকেশ্যন ফিজ কাটিব লাগিব নেকি। চ' ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে UR OBC 100 rupees, অৰ্থাৎ আপোনালোকৰ যিসকলে জেনেৰেল কেটেগৰী বা OBC কেটেগৰীত পৰে তেওঁলোকে 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকলে SC ST বা PWD কেটেগৰীত পৰে তেওঁলোকে ইয়াতে 1 টকাও ফিজ কাটিব নালাগে, তেওঁলোকৰ সম্পূৰ্ণ নীল। আৰু পে'মেণ্ট মোড আপোনালোকে অনলাইনৰ থ্ৰুদি কৰিব লাগিব, অৰ্থাৎ SBI বা আপোনালোকে GPay বা ফোনপে'ৰ দ্বাৰাও কৰিব পাৰে। এতিয়া হওক আমি চাই লওঁ যে এই পষ্টসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অফিচিয়েল ৱেবছাইট কি হ'ব। চ' আপোনালোকে ইয়াতে দেখিবলৈ পাইছে অফিচিয়েল ৱেবছাইট indiapost.gds.online.gov.in, এই ৱেবছাইটটো ইণ্ডিয়ান পোষ্টৰ অফিচিয়েল ৱেবছাইট হয়। চ' আপোনালোকে এই ৱেবছাইটটোত ভিজিট কৰি এপ্লাই কৰিব পাৰিব। চ' এতিয়া হওক সকলোৰে মনত যিটো ডাউট হৈ আছে যে এই পষ্টসমূহত এপ্লাই কৰিবলৈ হ'লে কাট অফ মাৰ্ক কিমান লাগিব বা আমাৰ মেট্ৰিকত পাৰ্চেণ্টেজ কিমান হ'ব লাগিব, মই জনাই দি আছোঁ। মই আপোনালোকক এটা এক্সপেক্টেড কাট অফ মাৰ্কছে ক'ম, ডাইৰেক্ট কাট অফ মাৰ্কছ ৰিজাল্ট অহাৰ পিছতহে আপোনালোকে গম পাব। কিন্তু আমি যদি প্ৰিভিয়াছ ইয়াৰৰ কাট অফ মাৰ্কছসমূহ চাওঁ তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে UR 90+, অৰ্থাৎ যিসকলে জেনেৰেল কেটেগৰীত পৰে তেওঁলোকৰ যদি 90% বা 90%তকৈ অধিক আছে তেতিয়াহ'লে তেওঁলোকে বিন্দাছ এপ্লাই কৰিব পাৰে, তেওঁলোকৰ লিষ্টত নিশ্চয় নাম আহি যাব। আৰু যিসকলে SC কেটেগৰীত পৰে তেওঁলোকৰ যদি 85+ পাৰ্চেণ্টেজ থাকে মেট্ৰিকত তেতিয়াহ'লে তেওঁলোকেও বিন্দাছ এপ্লাই কৰিব পাৰিব। আৰু যিসকলৰ কাষ্ট ST কেটেগৰীত পৰে তেওঁলোকৰো যদি 85% থাকে মেট্ৰিকৰ এক্সামত তেতিয়াহ'লে তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব। মই ইয়াতে এক্সপেক্টেড কাট অফ মাৰ্কছসমূহে কৈ আছোঁ। যদি আপোনালোকৰ ইয়াত কোৱাৰ দৰে অকণমান কম আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি দিব, কিন্তু বেছি কম হ'লে আপোনালোকে এপ্লাই কৰি লাভ নহ'ব। তাৰপিছত আপোনালোকে ইয়াতে OBC দেখিবলৈ পাইছে 85 to 90, অৰ্থাৎ OBC কেটেগৰীৰ যিসকলৰ মেট্ৰিকত 85 বা 90%ৰ ভিতৰত আছে তেতিয়াহ'লে তেওঁলোকেও বিন্দাছ এপ্লাই কৰি দিব পাৰিব। আৰু EWS কেটেগৰীৰ যিসকলৰ 85+ বা 80+ পাৰ্চেণ্টেজ থাকে মেট্ৰিকৰ পৰীক্ষাত, চ' তেওঁলোকেও বিন্দাছ এপ্লাই কৰিব পাৰিব ইয়াতে।
আৰু যিসকলৰ কাষ্ট PWD কেটেগৰীত পৰে তেওঁলোকৰ যদি মেট্ৰিকত 70+ মাৰ্ক থাকে বা 65+ মাৰ্ক থাকে তেতিয়াও তেওঁলোকে বিন্দাছ এপ্লাই কৰি দিব পাৰিব। যদি ইয়াত কাট অফ মাৰ্কসমূহ দিয়াতকৈ আপোনালোকৰ বহু বেছি কম থাকে তেতিয়াহ'লে আপোনালোকে এনে এপ্লাই কৰি লাভ নাই, যিহেতু কাট অফ মাৰ্কছ বৰ বিশেষ ডিফাৰেঞ্চ নহয় ইয়াৰ পৰা। আৰু প্ৰতি বছৰে ইয়াত দিয়া ধৰণে কাট অফ মাৰ্কসমূহ যায়, অকণমান কম বেছ হ'ব পাৰে। চ' আপোনালোকৰ যদি বহুত বেছি ডিফাৰেঞ্চ হয় ইয়াত দিয়াতকৈ তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি লাভ নাই, আপোনালোকৰ এপ্লিকেশ্যন ফিজ হয়তো এনেও যাব পাৰে। কিন্তু যিসকলৰ ST ST বা PWD কেটেগৰীত পৰে তেওঁলোকৰ যিহেতু এপ্লিকেশ্যন ফিজ নাই অৰ্থাৎ নীল, তেওঁলোকে কৰি চাব পাৰে। আৰু এইটো সম্পূৰ্ণ আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰিব, যদি আপোনালোকৰ ইচ্ছা আছে কৰি চাওক। কিন্তু বহু বেছি যদি আপোনালোকৰ কম পাৰ্চেণ্টেজ আছে তেতিয়াহ'লে লিষ্টত নাম অহাৰ চান্স প্ৰায় নাথাকে। চ' মই আশা কৰিছোঁ যে আজিৰ এই ভিডিঅ'টোত মই যিখিনি তথ্য আপোনালোকক দিছোঁ আপোনালোকে সম্পূৰ্ণ বুজি পাইছে। আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যদি নতুন তেতিয়াহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থ'ব। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় আই অসম, বন্দে মাতৰম।